ৰেডি হৈছোঁ আৰু আজি নামঘৰলৈ যাম। বিশ্বকৰ্মা পূজাটোতো আমাৰ সংঘৰ মানুহে নাপাতে, যিসকল সংঘৰ তেওঁলোকে গম পাবই। বিশ্বকৰ্মা পূজা বুলি আমাৰ নাপাতে। আজি দুমাহী ভাদমহীয়া নাম সামৰণি আছে, তাকে যাম। মাইনাই অকণমান এয়া ধূপ লৈ ধূপ ফুৰাই আছে। তাই চাইকেলখনতো ফুৰালে, স্কুটিখনতো, চাইকেলখনতো ফুৰালে। আকৌ নালাগে তাই যাবলৈ। বলক আজিয়ে মোৰ লগতে আপোনালোককো আমাৰ নামঘৰলৈ লৈ যাম। আৰু এতিয়া পিঠাগুড়ি খুন্দিব যাম, সেইকাৰণে ৰেডি হৈ লৈছোঁ গোটেই দিনটোৰ কাৰণে। পিঠাগুড়ি খুন্দিম। আমাৰ নামঘৰত 3যোৰা কাৰ্যসূচী হ'ব। এয়া আমি পিঠাগুড়ি খুন্দিবলৈ আহিলোঁ। মই ঢেঁকী দি আছোঁ, পিঠাগুড়ি খুন্দিছোঁ। আৰু পিঠাগুড়ি বহুত বেছি আছিলে, সেইবাবে দুভাগত ভাগ কৰি দিয়া হৈছে আৰু সকলোৱে নিজৰ নিজৰ কাম বহুত ধুনীয়াকৈ কৰি আছে। পিঠাগুড়ি এয়া মোকোৱা খাবৰ বাবে খুন্দা হৈছে আৰু মোকোৱাটো খাবলৈ বহুত বেছি টেষ্টি হয়। যিসকলে খাইছে তেওঁলোকেতো জানেই বাৰু। সকলোৱে নিজৰ নিজৰ কাম বহুত ধুনীয়াকৈ কৰি আছে। এয়া তাৰপিছত নামঘৰ গ'লোঁ। নামঘৰ গৈ এয়া আলু বাকলি গুচাই আছোঁ, ৰঙালাও আছে আৰু এইফালে নাৰিকলীয়া ৰুকি আছে। মানুহবোৰ অলপ অলপকৈ আহিছে আৰু পুৰা বিজি আৰু আদা নহৰু খুন্দাত। কেনেকুৱা লাগিছে? মজা। এয়া নাৰিকল মুকোৱাৰ কাৰণে পুৰা ৰেডি হৈছে আৰু এয়া প্ৰায় হৈয়ে গৈছে। এয়া সকলো ৰেডি হৈছে, নিজৰ নিজৰ কাম বহুত ধুনীয়াকৈ কৰি আছে সকলোৱে। নাৰিকলটো বহুত লাগিব মুকোৱা, তেতিয়াহে বেছিকৈ খাই ভাল লাগে। বহুত নাৰিকল ৰুকিবলগীয়া হয় আৰু প্ৰসাদতো যিহেতু দিব লাগিব। আৰু নাৰিকল নহ'লে প্ৰসাদ খাই একেবাৰে ভাল নালাগে, নহয় জানো? এয়া চাহৰ বাবেও এয়া যোগাৰ কৰি থকা হৈছে। ভুজিয়া, বুন্দিয়া, নিমকি, বিস্কুট এয়া চাহৰ বাবে আছিলে এয়া। আৰু ইফালে আমাৰ শাশুমা আৰু এয়া খুৰীয়ে মুকোৱাৰ বাবে এয়া সানিছে ঘি, চেনি, গাখীৰ দি কৰি সানিব। এতিয়া নাৰিকলটো মেইন আৰু নাৰিকল নহ'লে মুকোৱা একদম ভাল নালাগিব খাই। আৰু যিসকলে মুকোৱা খাবলৈ মন আছে আমাৰ চতিয়াললৈ আহিব পাৰে, সকামত খাব পাৰিব। আৰু এয়া ভাত দি থকা হৈছে, তাৰপিছত ভোজ খোৱা হৈছিলে আৰু কামত ইমান বিজি হৈ যোৱা হ'ল, পিছৰ ভিডিঅ'বিলাক কৰাই নহ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব।